এইগুলি সবাই আমাদের কইয়া কইয়া গেল আমাদের সবাই আওয়াজ দিতেছে এই দিদি পর্যন্ত কইছে তার আপনি চিন্তা নাই বাইকে বাইক করে নিয়ে এলো সব করে নিয়ে এলো আর কি সর্বনাশ করলো আমার গতিকে এই গোটেইখিনি কথা জনাৰ পিছত আমি এটা ৰিয়েকশ্যন কৰিব পাৰিম আৰু মই এটা গোটেইটো হয়তো আৰু খুব দুখ লগা কথা তেওঁ এজন টিচাৰো আছিল আৰু মানে তেওঁ ৰিটায়াৰো কৰিছে ৰিটায়াৰ কৰাৰ পিছত তেওঁ সকলোতেও কৰিছে গতিকে অজব দেশটো কিহৰ কাৰণে হৈছে আমি চাই লওঁ এইটো মানে নাচি হ'বও পাৰে হয়তো অন্য কিবা কাৰণো তাত থাকিব পাৰে যিয়ে নহওক কিন্তু আমাৰ এই গোটেই ঘটনাটো আজি অত্যন্ত সঁচাকৈয়ে দুখ আৰু মৰ্মাহত হৈছোঁ যে খাৰুপেটীয়াৰ নিবাসী NB দাস তেখেত এজন শিক্ষক আছিলে চলৱালা হাইস্কুলত আৰু তেখেত বৰ্তমান এজন এডভোকেট মংগলদৈ বাৰ এছ'চিয়েশ্যন তেখেত হঠাৎ আত্মহত্যা কৰিব লগা হ'ল আজি আত্মহত্যা তেখেত কিয় কৰিলে ইয়াৰ কাৰণ যদি আমি ফহিয়াই চাওঁ দেখা পাম ইয়াৰ কাৰণে জগৰীয়া কোন ইয়াৰ কাৰণে নিশ্চয় জগৰীয়া হ'ব লাগিব আপোনাৰ NRC কৰ্তৃপক্ষ NRC কৰ্তৃপক্ষ হাজালা হ'ব লাগিব ইয়াৰ কাৰণে NSK থকা বিষয়াসকল হ'ব লাগিব কাৰণ তেখেত এজন খিলঞ্জীয়া মানুহ তেখেত 1968ত খাৰুপেটীয়াৰ পৰা আপোনাৰ মেট্ৰিক পাছ কৰিছিলে আৰু তাৰপিছতে ক্ৰমান্বয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA LLB পাছ কৰিছিলে আৰু তেখেতৰ জন্ম ইয়াতে তেখেতৰ দেউতাকৰ জন্ম ইয়াতে তেখেতৰ বংশ পৰিয়ালৰ জন্ম ইয়াতে তেখেত 100 বছৰীয়া পুৰণীয়া তেখেত 100 বছৰ আগৰ পৰা এই দেশত বসবাস কৰি আছে তেখেতসকল অসমৰ খিলঞ্জীয়া মানুহ ইয়াৰ যিটো নেকি আইনগতভাৱে ব্যৱস্থা ল'ব লাগে LRCৰ ওপৰত আৰু আপোনাৰ ফৰেনাৰ্ছ ট্ৰিবিউনেল মেম্বাৰ্ছৰ ওপৰত আইনগত বিহিত ব্যৱস্থা ল'ব লাগে এজন ভাষিক সংখ্যালঘু নিৰুদ বৰণ দাস বয়স আনুমানিক 70 মান হ'ব তেখেতে আজি আত্মহত্যা কৰিব লগা হৈছে এই কাৰণে আত্মহত্যা কৰিলে যে অসমত NRCৰ কাম চলি আছে তেওঁৰ নামটো চূড়ান্ত খচৰাত এইবাৰ অন্তৰ্ভুক্ত হোৱা নাই তেওঁ যেতিয়া কাৰণ বিচাৰি আবেদন কৰিলে সেই আবেদনত লিখি দিলে যে তেওঁ বিদেশী ঘোষিত ব্যক্তি গতিকে এই তাৰমানে উত্তৰটো পাই তেখেতে নিজকে তাৰমানে চম্ভালিব পৰা নাই তেখেতে হতভম্বত পৰি তেওঁ কি কৰিব কি নকৰিব এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হ'ল যি মুহূৰ্তত তাৰমানে অসমত শুদ্ধ এটা NRC আমি বিচাৰি আছিলোঁ কিন্তু প্ৰকৃত ভাৰতীয় ব্যক্তিক এনেকুৱাকৈ তাৰমানে উত্তৰ দি আত্মহত্যা কৰিব লগা হ'ল গতিকে এই ক্ষেত্ৰত দেখা গ'ল যে NRC কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে এনেকুৱাকৈ বহুজন ব্যক্তি আত্মহত্যা কৰিব লগা তাৰমানে পথ তেখেতসকলে দেখুৱাই দি আছে গতিকে ইয়াত জিলা প্ৰশাসন আজি উপস্থিত হৈছিল তেখেতসকলৰ দুৰ্বল ভূমিকা আৰু আজিৰ এই ঘটনাৰ জৰিয়তে তাৰমানে এটা বস্তু ৰাইজৰ মাজত স্পষ্ট হৈ গৈছে তেখেতসকলে প্ৰকৃত ভাৰতীয় ব্যক্তিসকলক তেখেতসকলে বিদেশী সজোৱাৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে এটা জাতিক নিশেষ কৰাৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে এয়া যদি বন্ধ নকৰে তেতিয়াহ'লে আগন্তুক দিনত ইয়াতকৈ আৰু ভয়াৱহ তাৰমানে ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে গতিকে আমি আশা কৰিছোঁ যে ইতিমধ্যে জিলা প্ৰশাসন এই কথাটো গুৰুত্ব দিব লাগে আৰু প্ৰতীক হাজেলা ডাঙৰীয়াই তেখেতক গুৰুত্ব দিব লাগে অসম চৰকাৰ তথা ভাৰত চৰকাৰে এই বস্তুটো গুৰুত্ব সহকাৰে ল'ব লাগে যে মানুহৰ জীৱন লৈ তেখেতসকলে যি এই হেতালি খেলা বন্ধ কৰিব লাগে নহ'লে এই এনেকুৱাকৈ আৰু আত্মহত্যা কিমান হৈ থাকিব